Hello guys, welcome back to the new vlog. আমি সকলোৱে জানো যে ফটো ব্লগিং কৰিবৰ কাৰণে এটা একশ্যন কেমেৰাৰ প্ৰয়োজন হয় গতিকে মই এটা একশ্যন কেমেৰা কিনিলোঁ গতিকে সেই একশ্যন কেমেৰাটো আজি মই কেনেধৰণে হেলমেটত লগাম সেইটোৱে আপোনালোকৰ আগত দেখাবলৈ চেষ্টা কৰিছোঁ গতিকে বেছি দেৰি নকৰোঁ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে এইটো হৈছে মোৰ হেলমেট আৰু এই হেলমেটটো এই একশ্যন কেমেৰাটো ইয়াতে এনেকৈ লগাব লাগিব কিন্তু এইটো লগাবৰ কাৰণে ইয়াত কিছুমান ক্লিপ পোৱা যায় আৰু সেই ক্লিপটো হৈছে এনেকুৱা ধৰণৰ ক্লিপ পোৱা যায় আৰু এই ক্লিপটো ইয়াত লগাব লাগিব আৰু ইয়াত লগোৱাৰ পিছত ইয়াৰ আগত ইয়াতে একশ্যন কেমেৰাটো লগাব লাগিব কিন্তু এইটো লগাবৰ কাৰণে এটা প্ৰব্লেম আছে কাৰণ এই হেলমেটটোৰ এইখিনি সমান নোহোৱাৰ কাৰণে এই ক্লিপটো ইয়াত ভালদৰে লাগি নধৰিব যদিও ইয়াত আঠা আছে তথাপি ইয়াত লাগি নধৰিব আৰু যেতিয়া বাইক চলোৱা যাব আৰু জাৰ্কিঙত ফুলকি পৰাৰ চান্স থাকে গতিকে আমি এটা বেলেগ ধৰণে এই ক্লিপটো ইয়াত ফিক্স কৰিম এই ক্লিপটো হেলমেটত ডাইৰেক্টলি লগাব নোৱাৰোঁ গতিকে এটা বুদ্ধি কৰিব লাগিব আৰু সেইটো হৈছে এই বস্তুটো এইটো এমচিল বুলি কয় আৰু এইটো সহজতে সকলো হাৰ্ডৱেৰ দোকানত পোৱা যায় গতিকে এনেকুৱা ধৰণৰ মই দুটা এমচিল লৈছোঁ আৰু এই এমচিলটো এনেকৈ খুলি লোৱাৰ পিছত ইয়াত দুটা ধৰণৰ এনেকুৱা বস্তু পোৱা যায় আৰু এই দুটা বস্তু আমি একেলগে মিক্স কৰিব লাগিব গতিকে মই গোটেই দুইটা পেকেটৰ বস্তুকেইটা উলিয়াই লৈছোঁ এই গোটেইকেইটা মই বস্তু উলিয়াই লৈছোঁ এতিয়া আমি এই পেকেটকেইটা গোটেইকেইটা মিক্স কৰিব লাগিব এটা এটাকৈ এনেধৰণে গোটেইকেইটা পেকেট খুলি ল'ম ইয়াৰ ভিতৰত এনেকুৱা ধৰণৰ বস্তুটো থাকে এটা ব্লেক কালাৰ থাকে আৰু এটা গ্ৰে কালাৰৰ থাকে এই দুটা আমি এনেকৈ মিক্স কৰিব লাগিব গতিকে মই বাকী পেকেটকেইটা উলিয়াই লৈছোঁ কাৰণ মই দুটা এমচিল ইউজ কৰিছোঁ দুটা এমচিলত এনেকুৱা পেকেট 4টা হ'ব এই গোটেইকেইটা আমি এতিয়া এনেকৈ ভালদৰে মিক্স কৰিব লাগিব যিমান পাৰি ভালদৰে এনেকৈ মিক্স কৰিব লাগিব এতিয়া আমি এই মিক্সিংটো ইয়াত হেলমেটৰ ফ্ৰণ্টত এইখিনিত লগাব লাগিব তেনেকৈ ধৰণে আমি এইটো এনেকৈ ভালদৰে এনেধৰণে ভালদৰে হেলমেটটোত আমি এই মিক্সিংটো এনেকৈ লগাই দিম যাতে ইয়াৰ ছাৰ্ফেচটো সমান কৰিব পৰা যায় আৰু সমান কৰাৰ পিছত সেই ক্লিপটো আমি ইয়াৰ ওপৰত ধুনীয়াকৈ লগাই দিব পাৰিম গতিকে এনেধৰণে এই হেলমেটটো এতিয়া আমি এইখিনি এনেধৰণে লগাই দিছোঁ এইখিনি এনেকৈ কৰাৰ পিছত এতিয়া আমি ক্লিপটো যে আছিল এই ক্লিপটো এনেধৰণে একশ্যন কেমেৰাটো এইখিনি থাকিব আৰু একশ্যন কেমেৰাটো এইখিনি থকাৰ পিছত এনেকৈ আপুনি আপ ডাউন কৰিব পাৰিব গতিকে এই বস্তুটো আমি ইয়াতে এটা টেপ থাকে সেই টেপ এনেধৰণে এইটো এৰুৱাই দিছোঁ আৰু এতিয়া এইটো হেলমেটত আমি লগাই দিম এনেকৈ লৈ ইয়াত আমি সমানকৈ এনেকৈ ইয়াতে বহাই দিম এনেধৰণে আমি ইয়াত লগাই দিলোঁ এতিয়া আমি এইটো প্ৰায় 1 দিনৰ কাৰণে থ'ব লাগিব শুকাই যোৱাৰ পিছত ইয়াত ধুনীয়াকৈ আমি একশ্যন কেমেৰাটো লগাব পাৰিম গতিকে এইটো 1 দিনৰ কাৰণে আমি এনেকৈ ধৰণে ৰাখি দিম চ' গাইজ 24 ঘণ্টা হৈ গ'ল অৰ্থাৎ 1 দিন হৈ গৈছে আৰু 1 দিন হৈ যোৱাৰ পিছত এইটো আপোনালোকে চাব পাৰিছে এইটো আমি যে লগাইছিলোঁ এইটো খুব ধুনীয়াকৈ এতিয়া টাইটকৈ এইটো লাগি ধৰিলে So guys, এইটো হৈছে একশ্যন কেমেৰাটো আৰু একশ্যন কেমেৰাটো আমি এনেধৰণে এই ক্লিপটোত
এই ক্লিপটোত আমি এতিয়া এইটো এনেধৰণে লগাই দিম প্ৰথমতে এই বস্তুটো আমি ইয়াত এনেকৈ লগাই দিম ঠিক এনেধৰণে ভালদৰে লগাই দিয়াৰ পিছত এইটো যে আছিল এই স্ক্ৰুটো আমি ইয়াত এনেকৈ লগাই দিম এনেধৰণে আমি ভালদৰে টাইট কৰি দিম যাতে কেতিয়াও ওলাই নাযায় আৰু ঠিক এনেধৰণে যেতিয়া এইটো আমি হেলমেটটো এনেকৈ ধৰণে পিন্ধিম আৰু হেলমেটটো পিন্ধাৰ পিছত এডজাষ্ট কৰি ল'ম আমি এইটো কি ধৰণে এইটো লগাব লাগে এনেধৰণে আমি এডজাষ্ট কৰি ল'ম এতিয়া আমি মটৰ ব্লগিং কৰিম মটৰ ব্লগিং কৰাৰ টাইমত যেতিয়া আমাৰ এই গ্লাছখন মাৰা থাকিব তেতিয়া আমি কথাটো কেমেৰাত ৰেকৰ্ড কৰিবৰ কাৰণে এটা এক্সটাৰ্নেল মাইক্ৰফোন ইউজ কৰিব লাগিব এক্সটাৰ্নেল মাইক্ৰফোনটো এনেধৰণে প্লেচ কৰিব লাগিব যাতে বাহিৰৰ শব্দখিনি আমাৰ ভিতৰলৈ নাহে গতিকে এইটো একশ্যন কেমেৰাৰ মাইক্ৰফোন হয় আৰু এই মাইক্ৰফোনটো আমি ইয়াত প্ৰথমতে এনেধৰণে লগাই দিম আৰু লগাই দিয়াৰ পিছত এতিয়া এই ফোনটো আমি হেলমেটটোৰ ভিতৰলৈ ভৰাব লাগিব হেলমেটৰ আমি এনেধৰণে ভিতৰৰ চাইডে ভৰাই ভিতৰৰ চাইডে দি ইয়াত আমি এইটো এনেকৈ ক্লিপৰ সহায়ত ফিক্স কৰি দিম যাতে ভিতৰত এইটো মাইক্ৰফোনটো এইটো থাকি যায় আৰু আমি যিমানবোৰ কথা ক'ম তাত ইয়াত এইটো ৰেকৰ্ড হয় মই এই কেমেৰাটো ইউজ কৰি এটা সৰু ক্লিপ আপোনালোকৰ আগত দেখাম যাতে আপোনালোকে ভালদৰে গম পায় ই কেনেধৰণে কাম কৰে চ' প্ৰথমতে আমি ভিডিঅ' ক্লিপটো চাই লওঁ বলক চ' গাইজ আপোনালোকে দেখিলে কি ধৰণে অতি সহজতে একশ্যন কেমেৰাটো হেলমেটত ফিক্স কৰিব পৰা যায় আৰু ইয়াৰ জৰিয়তে মটৰ ব্লগিং কৰিব পৰা যায় আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব That's it for today. Thanks for your time.